নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল সুবাস অফিচিয়েললৈ। বন্ধুসকল, আজিৰ কাহিনীটো হ'ব পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ বিষয়ে। আৰু ইয়াত কিছুমান সুৰক্ষা আইনৰ বিষয়ে কিছুমান ধাৰা লিখা আছে আৰু মই এই কথাখিনি সংগ্ৰহ কৰিছোঁ। এইখিনি মই নিজে বনোৱা নহয়, সেইবাবে কোনেও যাতে বেয়া নাপায়। আৰু এনেকুৱা কিছুমান কাহিনী গল্প শুনিবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। ইউটিউবতো পাব আপোনালোকে সুবাস অফিচিয়েল, চাৰ্চ কৰিব সুবাস অফিচিয়েল, চাৰ্চ কৰিলে পাই যাব। আৰু সেই চেনেলটোতো এনেকুৱা কিছুমান ধৰণৰ ভিডিঅ' হ'ব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এনেকুৱা ভিডিঅ'বোৰ চাব বিচাৰে আপোনালোকে। আপোনালোকে পতি পত্নীৰ কাজিয়া, ঘৰুৱা হিংসা, ঘৰুৱা অত্যাচাৰ এইবোৰৰ পৰা আইনী সহায় কেনেকৈ ল'ব আৰু আপুনি কেনেকৈ ন্যায় পাব, যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আপুনি এই আইনবোৰৰ বিষয়ে জানিব হ'লে 2005 চনৰ আগলৈকে ভাৰতবৰ্ষত পাৰিবাৰিক নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ আইন নাছিল। সেয়ে এনেধৰণৰ ঘটনাসমূহ দ্ৰুত হাৰত বাঢ়ি গৈছিল। ভাৰতীয় দণ্ডবিধি আইনৰ 498 ক ধাৰা আৰু প্ৰচলিত অন্যান্য আইনসমূহ আৰু পাৰিবাৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলা সকলৰ প্ৰয়োজনৰ মাজত আছিল এক বৃহৎ ব্যৱধান। ভাৰতৰ দণ্ডবিধি আইনৰ ধাৰা 498 কৰ মতে যদি এগৰাকী বিবাহিত মহিলা তেওঁৰ স্বামী বা স্বামীৰ পৰিয়ালৰ কোনো সদস্যৰ দ্বাৰা অত্যাচাৰৰ বলি হয়, অৰ্থাৎ তেওঁ শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আনকি তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হয়, নাইবা যৌতুক বিচাৰি জোৰ জুলুম কৰে, তেন্তে এইটো অপৰাধ বুলি গণ্য কৰা হয়। ধাৰা 498 ক হে সাঙুৰি লোৱা এনেবোৰ অত্যাচাৰৰ বাবে আইনে 3 বছৰৰ পৰ্যন্ত কাৰাবাস আৰু লগতে জৰিমনা ভৰাব পাৰে। কিন্তু ইয়াৰ উপৰি আন কিছুমান পাৰিবাৰিক অত্যাচাৰ আছে যিবোৰক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 498 সাঙুৰি নলয়, যেনে যৌনজনিত অত্যাচাৰ, আৰ্থিক কষ্ট দিয়া, গালি-গালাজ কৰা, অপমান কৰা, ঠাট্টা বিদ্ৰূপ কৰা, সন্তানহীনা বা ল'ৰা সন্তান নথকা বুলি ঠাট্টা আদি কৰি মানসিক আঘাত দিয়া ইত্যাদি। এনেধৰণৰ পাৰিবাৰিক বা গাৰ্হস্থ্য অত্যাচাৰৰ বলি হোৱা মহিলাই যেতিয়া আদালতৰ ওচৰ চাপিবলৈ ইচ্ছা কৰে, তেতিয়া প্ৰায় দেখা যায় ভাৰতীয় দণ্ডবিধি আইনৰ 498 ক ধাৰাৰ অধীনত মোকদৰ্মা দিয়ে। যিহেতু 498 ক ধাৰাৰ পৰিসীমাৰ ভিতৰত এনেবোৰ গাৰ্হস্থ্য অত্যাচাৰ সন্নিৱিষ্ট কৰা নাই, গতিকে মোকদৰ্মা কৰাজনে উচিত বিচাৰ পোৱাৰ পৰা বঞ্চিত হয়। সেয়েহে ভাৰতীয় সংবিধানৰ দফা 14, 15 আৰু 21ত সাব্যস্ত কৰা অধিকাৰসমূহ ওপৰত ভিত্তি কৰি গাৰ্হস্থ্য অত্যাচাৰৰ বলি হোৱা মহিলাসকলক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজত ঘটি থকা এনে কুকাৰ্যক বাধা দিবলৈ এখন আইন নিৰ্যাতনৰ পৰা মহিলাক সুৰক্ষিত আইন 2005 দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট 2005 এই আইনখনে কাক কাক সামৰে জানিবৰ বাবে ভিডিঅ'টো চাই থাকক। এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবগৈ, আৰু যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ল'ব এনেকুৱা ভিডিঅ'বোৰ আপডেট পাবলৈ। এই আইনখনে একেলগে একেখন ঠাইতে বসবাস কৰা বা গৃহস্থী কৰাৰ ওপৰত ভিত্তি কৰি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ উপৰিও যৌথ পৰিয়ালত বাস কৰা কোনো মহিলা যাৰ পৰিয়ালৰ আন সদস্যবোৰৰ লগত সম্বন্ধ আছে, তেওঁ ইয়াত অন্তৰ্ভুক্ত হ'ব। বিবাহিত মহিলাৰ উপৰিও এই আইনে জীয়ৰী, বিধৱা, 18 বছৰৰ তলৰ ল'ৰা-ছোৱালী, মাতৃসকল আৰু অন্যান্য সম্পৰ্কসমূহক সামৰে। আইনখন বিবাহিত হওক বা অবিবাহিতই হওক সকলো বয়সৰ মহিলাৰ বাবেই। এই আইন অনুসৰি পাৰিবাৰিক নিৰ্যাতন কি?
পাৰিবাৰিক নিৰ্যাতন হৈছে যিকোনো ধৰণৰ অৱজ্ঞাসূচক অপৰাধমূলক কাৰ্য বা আচৰণ যি শাৰীৰিক, মৌখিক, মানসিক, আৱেগিক, যৌন আৰু আৰ্থিক নিৰ্যাতনৰ পথ প্ৰশস্ত কৰে। মহিলাগৰাকীক আঘাত দিয়া বা দুখ দিয়া বা অন্য ব্যক্তি বিশেষ লগত যোগাযোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ সামৰ্থ্যক বাধা দিয়া যিকোনো কাৰ্য বা অৱহেলাই হৈছে পাৰিবাৰিক নিৰ্যাতন। ইয়াৰ ভিতৰত প্ৰকৃত নিৰ্যাতন আৰু নিৰ্যাতনৰ ভিত্তি প্ৰদৰ্শন দুয়োটাই পৰে। মহিলাগৰাকী বা তেওঁৰ আত্মীয়ৰ ওচৰত অবৈধভাৱে যৌতুকৰ দাবী তোলাটোকো সামৰি লোৱা হয়। এই আইনৰ কাম কি? পাৰিবাৰিক নিৰ্যাতন আইনৰ প্ৰধান কাম হৈছে নিকটতম সম্পৰ্কসমূহৰ মাজত হোৱা পাৰিবাৰিক নিৰ্যাতন তাৎক্ষণিকভাৱে বন্ধ কৰা। এই আইনৰ লক্ষ্য হৈছে সুৰক্ষা প্ৰদান কৰা আৰু পাৰিবাৰিক নিৰ্যাতনৰ প্ৰতিৰোধ কৰা। নিৰ্যাতন সন্মুখীন হোৱা মহিলাগৰাকীৰ বাবে কিছু অৱকাশ আৰু সময়ৰ একান্ত প্ৰয়োজন যাতে তেওঁ নিৰ্যাতনৰ ভয়ৰ পৰা মুক্ত হৈ নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰে আৰু আইনখনৰ অধীনৰ অন্যান্য সুবিধাসমূহ লাভ কৰিব পাৰে আৰু মূল অধিকাৰসমূহৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ সিদ্ধান্ত ল'ব পাৰে, যেনে ল'ৰা-ছোৱালী তত্ত্বাৱধানৰ অধিকাৰ, ক্ষতিপূৰণ ইত্যাদি। এই আইনৰ পৰা কেনেকৈ সহায় পাব পাৰি? নিৰ্যাতিত মহিলাগৰাকীয়ে বন্ধু-বান্ধৱী, আত্মীয়-স্বজন, সুৰক্ষা বিষয়া, স্থানীয় বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহ, মহিলা সমিতি, সংঘৰ সদস্যসকলক, আত্মসহায়ক গোটসমূহ, সমূহীয়া স্বাস্থ্যকৰ্মীসকল বা অন্য যিকোনো এজন ব্যক্তিৰ পৰা সহায় বিচাৰিব পাৰে। এই আইনে পাৰিবাৰিক নিৰ্যাতনৰ বিষয়ে সুৰক্ষা বিষয়ক খবৰ দিবলৈ যিকোনো ব্যক্তিকে নিৰ্দেশ দিছে যাতে বিষয়াগৰাকীয়ে ইয়াৰ পিছত মহিলাগৰাকীক প্ৰয়োজনীয় সেৱা আৰু সহায় আগবঢ়োৱাৰ দায়িত্ব ল'ব পাৰে। সহায় আগবঢ়োৱাৰ সময়ত সুৰক্ষা বিষয়াগৰাকীয়ে মহিলাগৰাকীলৈ সহায়ক তথ্যপাতি আৰু পৰামৰ্শ আগবঢ়োৱা উচিত আৰু দণ্ডাধীশৰ পৰা সুৰক্ষাৰ আদেশ লাভ কৰাৰ ক্ষেত্ৰত আবেদনৰ প্ৰপত্ৰ পূৰণত তেওঁক সহায় কৰিব পাৰে। কোনে এই আইনৰ অধীনত অভিযোগ দাখিল কৰিব পাৰে? পাৰিবাৰিক নিৰ্যাতন হোৱা বুলি বা হ'বলৈ উপক্ৰম কৰা বুলি শুদ্ধভাৱে বিশ্বাস কৰা যিকোনো ব্যক্তিয়েই সুৰক্ষা বিষয়াক খবৰ দিব পাৰে। 18 বছৰ বয়সৰ তলৰ যিকোনো ছোৱালীকে শিশু বুলি গণ্য কৰা হয়। এনে ছোৱালীৰ হৈ যিকোনো সহানুভূতিশীল ব্যক্তিয়ে সুৰক্ষা বিষয়াক খবৰ দিব পাৰে। সুৰক্ষা বিষয়াসকল কোন আৰু তেওঁলোকক কোনে নিযুক্তি দিয়ে? এই আইনৰ অধীনৰ তলত উল্লেখিত যিকোনো এগৰাকী লোকেই সুৰক্ষা বিষয়া হ'ব পাৰে। 1 নম্বৰতে হৈছে ৰাজ্য চৰকাৰৰ বিষয়া, যিগৰাকীৰ স্থান উপ তহচিলদাৰ বা খণ্ড উন্নয়ন বিষয়াতকৈ তলত হ'ব নোৱাৰিব। 2 নম্বৰতে যিকোনো পঞ্জীয়নভুক্ত সেৱা যোগানকাৰীৰ প্ৰতিনিধি। এই আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে উপযুক্ত অৰ্হতাসম্পন্ন ব্যক্তিক জিলাখনৰ সামাজিক সাংস্কৃতিক পটভূমি অনুসৰি নিযুক্তি দিব। এই আইনৰ অধীনত সুৰক্ষা বিষয়াসকলৰ ভূমিকা কি? 1 নম্বৰতে হৈছে আদেশসমূহ জাৰি কৰাৰ বাবে আবেদন কৰা আৰু ভুক্তভোগীক উপযুক্ত সাহায্য প্ৰদানৰ ক্ষেত্ৰত দণ্ডাধীশক সহায় কৰা। 2 নম্বৰতে হৈছে দণ্ডাধীশক দিবলৈ পাৰিবাৰিক নিৰ্যাতনৰ প্ৰতিবেদন প্ৰস্তুত কৰা, স্থানীয় আৰক্ষীলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা। 3 নম্বৰত হৈছে মহিলাগৰাকীয়ে আশ্ৰয়, গৃহ, চিকিৎসা, আইন সাহায্য, পৰামৰ্শৰ দৰে পাবলগীয়া অন্যান্য বিভিন্ন সেৱাসমূহ দণ্ডাধীশৰ কৰ্তৃত্বাধীন স্থানীয় এলেকা এটাৰ ভিতৰত লাভ কৰিছেনে নাই তাক সুনিশ্চিত কৰা। 4 নম্বৰত হৈছে পৰিশোধ সুৰক্ষাৰ ক্ষেত্ৰত জাৰি কৰা দণ্ডাধীশৰ আদেশ কাৰ্যকাৰী হোৱাটো নিশ্চিত কৰা। দণ্ডাধীশে এজনে তলত উল্লেখিত আদেশসমূহ জাৰি কৰিব পাৰে। সুৰক্ষাৰ আদেশ তাৎক্ষণিকভাৱে নিৰ্যাতন বন্ধ কৰিবলৈ। বাসস্থানৰ আদেশ মহিলাগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি নিদিবলৈ। থাকিবৰ বাবে বিকল্প স্থানৰ ব্যৱস্থা কৰিবলৈ।
প্ৰয়োজন সাপেক্ষে নিৰ্যাতনকাৰীক মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিয়াৰ আদেশ। আৰ্থিক সাহায্য, একপক্ষীয় আৰু তৎকালীনভাৱে অৰ্থ পৰিশোধ কৰাৰ আদেশ। তত্ত্বাৱধানৰ আদেশ, মহিলাগৰাকীয়ে যাতে নিৰাপদে নিজৰ সন্তানক লগ কৰিব পাৰে তাৰে আদেশ। চিকিৎসা আৰু অন্যান্য প্ৰয়োজনীয় সেৱাসমূহৰ ক্ষতিপূৰণৰ আদেশ। ঘৰ আৰু কৰ্মক্ষেত্ৰৰ নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ আদালতৰ নিষেধাজ্ঞা আৰু স্থগিততা দেশ। যিহেতু আমাৰ সমাজত কিছু সংখ্যক মহিলাৰ ওপৰত গাৰ্হস্থ্য অত্যাচাৰ অবাধ গতিত চলি আছে, এনেবোৰ সমস্যা ৰোধ কৰিবলৈ হ'লে মহিলাসকল সচেতন হ'ব লাগিব, আগবাঢ়ি আহি আইনৰ সহায় ল'ব লাগিব। কিয়নো ভাৰতীয় সংবিধানত সাব্যস্ত কৰা অধিকাৰসমূহৰ ওপৰত ভিত্তি কৰি ভুক্তভোগী মহিলাসকলক পাৰিবাৰিক নিৰ্যাতনৰ পৰা অধিক ফলদায়ক সুৰক্ষা প্ৰদান কৰিবলৈ এই আইনখন প্ৰণয়ন কৰা হৈছে। এই আইনে তাৎক্ষণিকভাৱে নিৰ্যাতন বন্ধ হোৱাটো সুনিশ্চিত কৰে। বন্ধুসকল, যদি আপোনালোকে এইখিনি জানি লয় তেতিয়াহ'লে আপোনালোকেও আইনৰ সহায় ল'ব পাৰে আপোনালোকৰ যদি কিবা অত্যাচাৰ হৈছে। বন্ধুসকল, যদি ভিডিঅ'টোৰ কথাখিনি ভাল লাগিল, আন 10জনে জানিব পৰাকৈ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়াও কৈছোঁ, মোৰ চেনেলটো পেজটো ফ'ল' কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।